টেষ্টি মাংস বনাই খোৱাবি কিন্তু শুনিলেই নহয় আপোনালোকে তাইৰ ডিমাণ্ড টেষ্টিকৈ হেনো মাংস বনাই খুৱাব লাগে গতিকে আজি ভিনদৈ লৈ আহিছে মটন আৰু বনোৱাৰ দায়িত্ব পৰিল মোৰ এই গৰমত বনাব একেবাৰে মন নাছিলে কিন্তু উপায়ো নাই গতিকে মাংস এয়া বনাবৰ কাৰণে প্ৰথমতে মটনখিনি মছলা আৰু পিঁয়াজ তেল আৰু আদা নহৰু পেষ্ট দি গোটেইখিনি ভালদৰে মেৰিনেট কৰি 1 ঘণ্টা সময়ৰ কাৰণে থৈ দিছোঁ মটন বনালে সদায় মেৰিনেশ্যনটো ভালকৈ কৰিব লাগে আৰু মটনত চিকেন বনোৱাতকৈ অকণমান বেছি তেল লাগে আৰু কেৰাহীত তেল গৰম কৰি তাতে শুকান জলকীয়া তেজপাত গোটা জিৰা আৰু অকণমান চেনি দিছোঁ তেতিয়া কালাৰটো আৰু ফ্লেভাৰটো ভাল আহে আৰু মটনখিনি দি গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ আৰু অকণমান গৰম মছলা পানীত গুলি লৈ মিক্স কৰি দিছোঁ আৰু গোটেইখিনি ভালদৰে ফ্ৰাই কৰি এটা বিলাহীও সৰু সৰুকৈ কাটি দিছোঁ মাংসখিনি ভালকৈ ফ্ৰাই হৈ গ'ল আৰু পানী ঢালি ভালকৈ ঝাল খাবলৈ দিছোঁ আৰু শেষত অকণমান কেঁচা ধনিয়া কাটি দিছোঁ আৰু এয়া আজিৰ থালিখন এতিয়া মই খাওঁ